নমস্কাৰ, মই জয়দীপ শৰ্মা। মোৰ ইউটিউব চেনেল ইঞ্চুৰেঞ্চ প্লেনিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ বাবে মই আগবঢ়াব ওলাইছোঁ। বিষয়টো হ'ল LIC IPO। LIC IPO অহাৰ লগে লগে বিভিন্নজনৰ মনত প্ৰশ্ন এটা উত্থাপন হৈছে, সেইটো হ'ল LIC বিক্ৰী হ'ব ওলাইছে নেকি, বা LIC প্ৰাইভেট খণ্ডলৈ যাবলৈ ওলাইছে নেকি। গতিকে এই ভিডিঅ'টো শেষলৈকে আপোনালোকে শুনিব, চাব, আৰু হয়তো আপোনালোকে তেতিয়া বুজি পাব যে LIC IPOৰ ফলত কি হ'বলৈ গৈ আছে। গতিকে মই আগবাঢ়িছোঁ। LIC IPOৰ বিষয়টো আহিছিলে যেতিয়া 2020 চনৰ বিত্তীয় বাজেট উত্থাপন কৰিছিলে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে, আৰু তেতিয়া তেখেতে এটা ষ্টেটমেণ্ট যোগে আগবঢ়াইছিলে ষ্টেটমেণ্ট এটা। সেই ষ্টেটমেণ্টত তেওঁ আগবঢ়াইছিলে যে LICI যিটো হ'ল ভাৰতবৰ্ষৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান যিটো সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ। গতিকে তাৰ সম্পূৰ্ণ কৰ্তৃত্ব ভাৰত চৰকাৰৰ থাকে, আৰু ভাৰত চৰকাৰৰ অংশৰ মাত্ৰ এটা সৰু অংশ তেওঁলোকে IPO হিচাপে বিক্ৰী কৰিব। আৰু এই সৰু অংশটো বিক্ৰী কৰিয়ে ভাৰত চৰকাৰে প্ৰায় 90,000 কোটি টকাৰ এটা মুনাফা লাভ কৰিব। এনেকুৱা ধৰণৰ এক পৰিকল্পনাৰ জৰিয়তে LIC IPO বিক্ৰীৰ সিদ্ধান্ত ভাৰত চৰকাৰে লৈছে। আৰু এই ক্ষেত্ৰত চিফ ইকনমিক এডভাইচৰ মিষ্টাৰ কে সুব্ৰমণ্যমে কৈছে যে ভাৰত চৰকাৰে LICIৰ মাত্ৰ 6-ৰ পৰা 7% অংশ IPOৰ জৰিয়তে বিক্ৰী কৰিব, আৰু ইয়াৰ পৰাই 90,000 কোটি টকা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু ইয়াৰ বাবে চৰকাৰে প্ৰথমতে LICIক শ্বেয়াৰ মাৰ্কেটত লিষ্টেড কৰিব লাগিব, আৰু শ্বেয়াৰ মাৰ্কেটত লিষ্টেড কৰাৰ বাবে কিছুমান প্ৰচেছ থাকে। এতিয়া LIC IPO বিষয়টোৰ ভেলুৱেশ্যনৰ কাম বৰ্তমান চলি আছে, আৰু LICIৰ সঠিক ভেলুৱেশ্যন কৰাটোৰ ক্ষেত্ৰত কিছুমান জটিলতা আহি পৰিছে। এতিয়া কোম্পানী এটাই IPO যেতিয়া আনিব লাগে তেতিয়া প্ৰথমতে ইনভেষ্টমেণ্ট বেংক হায়াৰ কৰিব লগা হয়, আৰু এই ইনভেষ্টমেণ্ট বেংকৰ লগত লগ হৈ তেওঁলোকে DRHP বনাব লাগে। DRHP অৰ্থাৎ ড্ৰাফ্ট ৰেড হায়াৰিং প্ৰস্পেক্টাছ। ইয়াত কোম্পানীটোৰ ফাইনেন্সিয়েল, মেনেজমেণ্ট, প্ৰডাক্টছ, ছাৰ্ভিচেছ, ৰিস্ক বা কোম্পানীৰ ৰেভিনিউ এটচেট্ৰা বিভিন্ন বিষয়, বিভিন্ন মানে কি অল ডিটেইলছখিনি তাত তেওঁলোকে উল্লেখ কৰিব লগা হয়, আৰু সেবিৰ ওচৰত জমা কৰিব লাগে। সেবিয়ে সকলো তথ্য চালি জাৰি চাই যদি তেওঁলোকক এপ্ৰুভ কৰে তেতিয়াহ'লে এই DRHP কনভাৰ্ট হ'ব RHP লৈ, আৰু তেতিয়া কোম্পানীটোৱে সিদ্ধান্ত ল'ব পাৰে যে তেওঁলোকে তেওঁলোকৰ IPO কেতিয়াৰ পৰা বজাৰত আনিব। LICIয়ে সেই মৰ্মে SBI কেপিটেল মাৰ্কেটক হায়াৰ কৰিছে, আৰু ডেলইটক ফাইনেন্সিয়েল এডভাইচৰ হিচাপে লৈ প্ৰায় সকলোখিনি কাম সম্পূৰ্ণ কৰিছে। কিন্তু LICI IPOৰ যিটো ভেলুৱেশ্যন, এই ভেলুৱেশ্যনক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছে। কাৰণ জেনেৰেলি ভেলুৱেশ্যন উলিয়াবলৈ হ'লে কোম্পানীটোৰ কম্পেৰিবল কোম্পানী এনালাইচিছ মেথডৰ ওপৰত গুৰুত্ব দিয়া হয়। কিন্তু ভাৰতৰ আন যিবিলাক বীমা কোম্পানী আছে সেইবিলাক হ'ল ব্যক্তিগত, আৰু তেওঁলোকৰ মেইন ব্যৱসায় হ'ল ইঞ্চুৰেঞ্চ প্ৰডাক্ট বিক্ৰী। কিন্তু LICIৰ মূল ব্যৱসায় ইঞ্চুৰেঞ্চ প্ৰডাক্ট বিক্ৰীৰ লগতে ছেভিংছ প্ৰডাক্ট বিক্ৰীও হয়। গতিকে LICI আৰু অন্য কোম্পানীৰ ভেলুৱেশ্যন কম্পেয়াৰ কৰাটো যথেষ্ট জটিল হয়। দ্বিতীয়তে বাকী যিবিলাক কোম্পানী আছে ইঞ্চুৰেঞ্চ কোম্পানী, সেই কোম্পানীবিলাকে নিজৰ প্ৰফিট শ্বেয়াৰ হোল্ডাৰৰ লগত শ্বেয়াৰ কৰে আৰু বিজনেছ এক্সপানশ্যনত ব্যৱহাৰ কৰে। কিন্তু LICIয়ে নিজৰ প্ৰফিটৰ 95% পলিচি হোল্ডাৰৰ লগত শ্বেয়াৰ কৰে, আৰু বাকী 5% কেন্দ্ৰীয় চৰকাৰৰ লগত শ্বেয়াৰ কৰে। ইয়াৰ উপৰি চৰকাৰে প্ৰায় LICৰ টকা বিভিন্ন ডুবিব ধৰা কোম্পানীক বচাবৰ বাবেও ব্যৱহাৰ কৰে। গতিকে এনেকুৱা কাৰণত LICৰ IPO ভেলুৱেশ্যনটো উলিওৱাত অসুবিধাৰ সৃষ্টি হৈছে।
চিফ ইকনমিক এডভাইচৰ মিষ্টাৰ কে সুব্ৰমণিয়মে কৈছে যে LIC IPOৰ ভেলুৱেশ্যন মোটামুটি 12.8 to 15 লাখ ক্ৰোৰ টকাৰ ভিতৰত হ'ব। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ IPO হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰী, যাৰ ভেলুৱেশ্যন IPO ভেলুৱেশ্যন হয় 12.78 লাখ ক্ৰোৰ। কিন্তু আহিবলগীয়া LIC IPOৰ ভেলুৱেশ্যন হ'ব মোটামুটি 8 লাখ ক্ৰোৰৰ পৰা 15 লাখ ক্ৰোৰৰ ভিতৰত। গতিকে LIC IPO অহাৰ লগে লগে হয়তো ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ IPO হ'ব LIC IPO, আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ IPO হয়তো দ্বিতীয় নম্বৰলৈ অৱনমিত হ'ব। গতিকে ইমান বৃহৎ এটা কোম্পানীৰ অংশীদাৰ আমি হ'বলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভাবি চাওক। আৰু এইটো কথা নিশ্চিত হৈছে যে LIC IPOৰ মুঠ কোটাৰ ভিতৰত 10% কোটা কেৱল LICৰ পলিচি হোল্ডাৰবিলাকৰ বাবে সংৰক্ষিত হৈ থাকিব। অৰ্থাৎ LIC পলিচি হোল্ডাৰবিলাকৰ বাবে এটি অতি সুবিধাজনক ব্যৱস্থা আহি আছে, যাৰ পৰা পলিচি হোল্ডাৰবিলাকে যথেষ্টখিনি আৰ্থিক লাভালাভ লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ আপোনালোকে পলিচি হোল্ডাৰবিলাকে পলিচিত লাভ লোৱাৰ উপৰিও আপোনালোকে LICৰ IPOত আপোনালোকৰ টকা ইনভেষ্ট কৰি তাৰ পৰাও যথেষ্টখিনি টকা ইনকাম কৰিব পাৰিব খুব সহজতে। আৰু যিবিলাক ইনভেষ্টৰ হয়, এই ইনভেষ্টৰবিলাকেও LIC IPOত ইনভেষ্ট কৰি যথেষ্টখিনি লাভান্বিত হোৱাৰ এটি আশা কৰিছে যথেষ্টখিনি আৰ্থিক বিশেষজ্ঞবিলাকে। গতিকে LIC IPO অহাৰ লগে লগে ভাৰতবৰ্ষৰ আৰ্থিক দিশত যথেষ্টখিনি সাল সলনি হোৱাৰ এটি আভাস পোৱা গৈছে, পূৰ্ব অনুমান এটা বিশেষজ্ঞসকলে কৰিছে। কাৰণ ইয়াৰ পৰা পলিচি হোল্ডাৰ বা যিবিলাক ইনভেষ্টৰ বা ইয়াৰ লগে লগে LICৰ যেতিয়া লাভ হ'ব, এই লাভ হোৱাৰ লগে লগে যেতিয়া LICয়ে নিজৰ পলিচি হোল্ডাৰবিলাকক বৰ্তমান দি থকাতকৈও অধিক লাভালাভ দিব পাৰিব, লগে লগে LICৰ পলিচিৰ বিক্ৰীৰ সংখ্যাটো বৰ্তমানতকৈও যথেষ্টখিনি বৃদ্ধি পাব। ইয়াৰ লগে লগে আমাৰ এজেণ্ট বন্ধুসকলৰ বাবে এটি অতি সুখৰ খবৰ হ'ব যে LICৰ যেতিয়া নিজৰ লাভৰ অংশ পলিচি হোল্ডাৰবিলাকৰ লগত শ্বেয়াৰ কৰিব, লগে লগে পলিচি হোল্ডাৰবিলাকৰ লাভ বাঢ়ি যাব, আৰু লগে লগে LIC পলিচি লোৱা মানুহৰ সংখ্যা যথেষ্টখিনি বাঢ়ি যাব। গতিকে LIC IPO অহাৰ লগে লগে LICৰ লগত জড়িত যিখিনি ব্যক্তি আছে, সেই ব্যক্তিসকলৰ কোনো ধৰণৰ দুশ্চিন্তা কৰিব লগা বিষয় একোৱেই নাই। কাৰণ কিয়, ইয়াৰ পৰা আমাৰ সকলোৰে যথেষ্টখিনি লাভহে হোৱাৰ সম্ভাৱনা আছে। এয়া সম্ভাৱনা নহয়, এয়া বিশেষজ্ঞসকলে নিশ্চিতভাৱে হ'ব বুলিয়ে তেওঁলোকে উল্লেখ কৰিছে। গতিকে LIC IPO অহাৰ লগে লগে যে LICৰ লাভ হ'ব, LIC নুডুবে, LIC প্ৰাইভেট ছেক্টৰলৈ নাযায়, ইয়াৰ কিছুমান ডাঙৰ ডাঙৰ কাৰণ আছে। কাৰণ আপোনালোকে ভাবি চাব যে যেতিয়া LICI 1956 চনত জন্ম হয়, তেতিয়া ভাৰত চৰকাৰে মাত্ৰ 5 কোটি টকা ইনভেষ্ট কৰিছিলে LICৰ নামত। আৰু ইয়াৰ পাছত 1999 আৰু 2000 চনত LICIত ভাৰত চৰকাৰে 95 ক্ৰোৰ পইচা আৰু ইনভেষ্ট কৰিছিলে। অৰ্থাৎ টোটেল আজিলৈকে ভাৰত চৰকাৰে
100 কোটি টকা LICৰ নামত ইনভেষ্ট কৰিছে। কিন্তু ইয়াৰ পাছত LICৰ নামত ভাৰত চৰকাৰে কোনো ধৰণৰ ইনভেষ্ট কৰিব লগা পৰ্যায় আহি পোৱা নাই, কাৰণ LICয়ে এইখিনি বিশ্বাস ভাৰতৰ জনগণক দিছে যে LICই পইচা ইনভেষ্ট কৰিলে আপোনালোকৰ পইচাৰ কোনো বিপদ নাই। আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰক ধন্যবাদ যে ভাৰত চৰকাৰে ছভাৰেইন গ্যাৰাণ্টিৰ জৰিয়তে LICৰ পলিচি হোল্ডাৰবিলাকক এটা সুৰক্ষা প্ৰদান কৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে LICৰ যিখিনি গ্ৰাহক, সেই গ্ৰাহকৰ টকা, ইনভেষ্ট কৰা টকা সদায় সুৰক্ষিত, কাৰণ LICৰ গ্ৰাহকৰ এই টকাৰ দায়িত্ব ভাৰতত যি চৰকাৰেই নাথাকক কিয় সেই চৰকাৰে ল'বলৈ বাধ্য, কাৰণ এখন আইনৰ জৰিয়তেহে LIC জন্ম দিয়া হৈছিল, LICI এক্ট 1956। গতিকে ইয়াত ছভাৰেইন গ্যাৰাণ্টিৰ জৰিয়তে ভাৰত চৰকাৰে LICৰ সকলো গ্ৰাহকৰ পইচাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিলে। গতিকে LICত আপোনালোকৰ পইচাৰ অলপো বিপদ নাই। গতিকে আপোনালোকে নিশ্চিন্তভাৱে LICত সদায় ইনভেষ্ট কৰি যাব পাৰে। আৰু LIC IPO যদি আহে তেতিয়াহ'লে আপোনালোকেতো নিশ্চিন্তভাৱে LIC পলিচিও ল'ব পাৰিব, লগতে আপোনালোকে LIC IPOৰ শ্বেয়াৰ কিনি তাৰ পৰাও আপোনালোকে যথেষ্টখিনি লাভালাভ ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকক মই এটা সৰু উদাহৰণ দিব খুজিছোঁ যে LICই কিদৰে বৰ্তমান কাম কৰি আছে আৰু LICI প্ৰাইভেট খণ্ডলৈ যাব নেকি, বা LICI ভাৰতবৰ্ষৰ চৰকাৰে বিক্ৰী কৰিব নেকি। কাৰণ আপোনালোকে ভাবি চাব, যিটো প্ৰতিষ্ঠানে আজি ইমান বছৰ ধৰি 65 years ধৰি ভাৰত চৰকাৰক কেৱল ধন দিছে 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 আৰু দিছে, কিমান দিছে আপোনালোকে হিচাপ কৰি চাব। মই আপোনালোকক দেখাই দিম যে ভাৰত চৰকাৰৰ 100 কোটি টকা ইনভেষ্ট কৰাৰ পাছত ভাৰত চৰকাৰক যোৱা বছৰলৈকে LICIয়ে কিমান টকা লাভ দিলে। যেতিয়া 1956 চনৰ পৰা 1999-2000 চনত ভাৰতবৰ্ষৰ চৰকাৰে 100 কোটি টকা ইনভেষ্ট কৰিলে, তেতিয়াৰ পৰা ভাৰত চৰকাৰক LICIয়ে 31 মাৰ্চ 2002 চনলৈকে মুঠ 3055 কোটি টকা লাভ দিলে। ইয়াৰ পাছত 2003 চনত 488 কোটি টকা লাভ দিলে। 2004 চনত দিলে 548 কোটি টকা। 2005 চনত দিলে 696 কোটি টকা। 2006 চনত দিলে 621 কোটি টকা। 2007 চনত দিলে 767 কোটি টকা। 2008 চনত দিলে 829 কোটি টকা। 2009 চনত দিলে 929 কোটি টকা। 2010 চনত দিলে 930 কোটি টকা। 2011 চনত দিলে 1137 কোটি টকা। 2012 চনত দিলে 1281 কোটি টকা। 2013 চনত দিলে 1436 কোটি টকা। 2014 চনত দিলে 1634 কোটি টকা। 2015 চনত দিলে 1803 কোটি টকা। 2016 চনত দিলে 2497 কোটি টকা। 2017 চনত দিলে 2206 কোটি টকা। 2018 চনত দিলে 2430 কোটি টকা। 2019 চনত দিলে 2611 কোটি টকা। আৰু যোৱা বছৰ 2020 চনত LICIয়ে ভাৰত চৰকাৰক লাভ দিলে 2698 কোটি টকা। গতিকে এতিয়া আপোনালোকে ভাবি চাওক, 100 কোটি টকা ইনভেষ্ট কৰি আজি 65 ইয়াৰ্ছত LICIয়ে ভাৰত চৰকাৰক কিমান লাখ কোটি টকা দিলে।
গতিকে এনেকুৱা এটা বীমা প্ৰতিষ্ঠানক কোন চৰকাৰে প্ৰাইভেট খণ্ডলৈ বিক্ৰী কৰিব বা কোন চৰকাৰে হেৰুৱাব খুজিব? গতিকে আপোনালোকে নিশ্চিত থাকক, ইমান এটা বৃহৎ কোম্পানী যদি IPO বিক্ৰী কৰিবলৈ ওলাইছে, তেতিয়াহ'লে তাত ইনভেষ্ট কৰি আপোনালোকেহে নিশ্চিতভাৱে যথেষ্টখিনি লাভ ল'ব পাৰিব। ইয়াৰ ফলত ভাৰতবৰ্ষৰ কোনো এজন লোকৰো লোকচান নহ'ব। কাৰণ কিয় আজি LICI কেৱল ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ 14খন দেশত নিজৰ ব্যৱসায় চলাই আছে। গতিকে নেশ্যনেল নহয়, LICI এটা ইণ্টাৰনেশ্যনেল বীমা প্ৰতিষ্ঠান হয়। গতিকে ইয়াৰ জনপ্ৰিয়তা, ইয়াৰ যিটো মানুহক আজি 65 বছৰ ধৰি দি থকা যিটো বিশ্বাস, এই বিশ্বাসক আপোনালোকে অটুট ৰাখিব পাৰে। আপোনালোকৰ বিশ্বাসক LICIয়ে কেতিয়াও ভৰিৰে মোহাৰি নেপেলায়। LICIয়ে আপোনালোকৰ পইচা কেতিয়াও ডুবিব নিদিয়ে। LICIয়ে সদায় আপোনালোকৰ সুৰক্ষাৰ বাবে, আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে আৰু সদায় কাম কৰি থাকিব। আৰু LICI ভাৰত চৰকাৰৰ ছভাৰেইন গেৰাণ্টি সদায় আছে আৰু সদায় থাকিব। LIC IPO অহাৰ লগে লগে এইবোৰৰ অকণমানো কমি নাযায়। গতিকে আপোনালোকে নিশ্চিন্তভাৱে LICIত ইনভেষ্ট কৰক, LICI পলিচি লওক, আৰু এজেণ্ট বন্ধুসকলেও যাতে LIC সংক্ৰান্তত কোনো ধৰণৰ দুশ্চিন্তা মনত নলয় আৰু সদায় LICৰ ভালৰ বাবে কাম কৰি যাওক, ইয়াৰ বাবে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।